নমস্কাৰ সকলোলৈকে সুপ্ৰভাত। এয়া ছোৱালীৰ ঘৰতে আছোঁ বাৰু আজি। ৰাতিপুৱা ছোৱালীৰ ঘৰত নাতিক ৰান্ধি বাঢ়ি টিফিন চিফিন দি পঠিয়ালোঁ। এতিয়া মই নিজে বাহিৰখন সাৰি থাকোঁতেই দেখিলোঁ, এয়া চাওকচোন ইমান ধুনীয়া ভাতকেৰেলাজোপাত লাগি আছে। ছোৱালীয়ে পাৰিবলৈ সময় নাই, সেইকাৰণে মই পাৰিবলৈ লৈছোঁ। আপোনালোকক অকণ দেখুৱাইছোঁ বাৰু। এয়া ভাতকেৰেলা, এয়া দেখিছেনে কেনেকৈ লাগি আছে। এয়া ভাতকেৰেলা, এয়া লাগি আছে। ইয়াতে ছিঙিম, এয়া ওপৰতো আছে কেইবাটাও। এয়া ছিঙিবলৈ সময় নাই। এয়া নাতিও আহিছে লগতে ছিঙিবলৈ আপাচি চাচি লৈ। এই ভাতকেৰেলাকেইটা ছিঙিম এতিয়া দেই। ঘৰৰ বস্তু ছিঙি খোৱা মজাই বেলেগ। এইটো এটা লাগিছে দেখিছেনে। এয়া বহুত ভাতকেৰেলা লাগিছে। এজোপা চন্দন গছজোপাতে আছে। চন্দন গছ আপোনালোকে দেখিছে নিশ্চয়, এজোপা বহুত মূল্যৱান গছ এজোপা চন্দন গছতে এয়া ভাতকেৰেলা এজোপা দি থ'লে ধুনীয়াকৈ লাগি আছে। এয়া 4টা ধুনীয়া ভাতকেৰেলা ছিঙি আনিলোঁ। এতিয়া ধুনীয়াকৈ আলু এটা, পিঁয়াজ এটা, জলকীয়া এটা দি কাটি ধুনীয়াকৈ মই এইকেইটা এতিয়া ভাজিম আৰু দেই। ঘৰৰ বস্তু সোৱাদেই বেলেগ। কিনা বস্তুতকৈ এয়া ভেজাল নথকা একদম ধুনীয়া খাটিৰ ভাতকেৰেলা। গতিকে এয়া ধুনীয়াকৈ এতিয়া ধুই ধুনীয়াকৈ ভাজি এতিয়া ভাতৰ লগত খাম।